Hello guys, আজি মই আপোনালোকৰ কাৰণে এটা হেল্পফুল ভিডিও লৈ আহিছো আৰু ইয়াত মই দেখুৱাইছো কেনেকৈ মেকআপ স্টেপ বাই স্টেপ কৰিব পাৰি আৰু মেকআপ কৰাৰ আগত কি কৰিব লাগে আৰু মেকআপ কৰোঁতে কি স্টেপ প্ৰথমে ফলো কৰিব লাগে সো গোটেই ভিডিওটো দেখুৱাই আছে ভিডিওটো লাষ্টলৈকে চাই থাকিব প্ৰথমে মই ক্লিনজিং সহায়ত মুখখন সাফা কৰি লৈছো মুখখন সাফা কৰিলে এটা ধুনিয়া ফ্ললেস বেস পোৱা যায় আৰু আমাৰ স্কিনত যিমান লেতেৰা থাকে সেই লেতেৰাবোৰ নাইকিয়া হৈ যায় আৰু লেতেৰাবোৰ নাইকিয়া হলেহে এটা ধুনিয়া বেস এচিভ কৰিব পাৰি সো এখন তিতা টাৱেলে মই গোটেই লেতেৰাখিনি অতৰাই লৈছো এতিয়া মই ইউজ কৰিছো টোনাৰ আপোনালোকৰ ওচৰত যদি টোনাৰ নাই আপোনালোকে গোলাপ জলও ইউজ কৰিব পাৰে তাৰ পিছত মই স্কিনটো ড্যাপ কৰি শুকাই লৈছো আৰু ইয়াৰ পাছত মই লগাইছো ময়শ্চাৰাইজাৰ লগালে আমাৰ স্কিনখন ময়শ্চাৰাইজ হৈ যাব মানে সফট হৈ যাব আৰু ফাউন্ডেশন এপ্লাই কৰোতে সুবিধা হৈ যাব আৰু ইয়াৰ পাছতে মই লগাম প্ৰাইমাৰ লগালে আমাৰ স্কিনৰ যিবোৰ মানে স্কিনত দাগ হৈ থাকে ওপেন পোৰ্স বু থাকে হেবু মিনিমাইজ কৰাৰ সহায় কৰে নহলে স্কিনটো কিবা মেকআপ লগাৰ পাছত ফটা দেখে সেটো সাবসন প্ৰায় তেনুকা মানে ফেসটো কিৰকি লাগে হেতু কাৰণে এতিয়া অকমান লিপ বাম লগাই লৈছো লিপ বাম লগালে আমাৰ লিপষ্টিকটো এপ্লাই কৰাত ইজি হৈ যায় আৰু লিপটো ক্ৰেকি না লাগে এতিয়া মই লাইট ফাউন্ডেশনটা লগাই লৈছো আপোনালোকে যিমান পাই লাইট ফাউন্ডেশনে লগাবা স্কিনটো ওপৰত ডিপেন্ড কৰি ফাউন্ডেশনটো লগাব লাগে না এটা স্টেপ বেছি লগাব লাগে না এটা স্টেপ কম লগাব না লাগে এতিয়া মই ব্ৰাছৰ সহায়ত ব্লেন্ড কৰি লৈছো আপোনালোকৰ যদি ব্ৰাছ নাই তেনে হলে আপোনালোকে ব্লেন্ডাৰৰ সহায়টো ব্লেন্ড কৰিব পাৰিব 60-100 रुपीसৰ ভিতৰত এটা ধুনিয়া ব্লেন্ডাৰ পাই যায় আৰু সেই ব্লেন্ডাৰটোৱে গোটেই মেকআপটো ক্ৰিয়েট কৰিব পাৰি ইয়াৰ পাছত এতিয়া মই লগাইছো কনসিলাৰ মই আন্ডাৰ আইজ নোজ এৰিয়া তাত ধুনিয়াকৈ এপ্লাই কৰিছো মই যেনেকৈ এপ্লাই কৰিছো ঠিক তেনেকৈ এপ্লাই কৰিলে হৈ যাব কিন্তু এটা কথা যদি আপোনালোকৰ ডাৰ্ক সাৰ্কেল আছে তেনে হলে কালাৰ কাৰেক্টৰ কৰাৰ পাছতে কনসিলাৰ এপ্লাই কৰিব পৰা যাব এতিয়া মই সৰু ব্ৰাছডাল সহায়ত ভালকে ব্লেন্ড কৰি লম আপোনালোকে ব্লেন্ডাৰ সহায়ত ব্লেন্ড কৰি লব প্ৰডাক্টবোৰ কি ইউজ কৰিছো মই হেবু দেখুৱা নাই এতিয়া মই কন্ট্ৰোল কৰিলে কি হৈ যায় আমাৰ যদি মুখখন যদি বেছি মানে ফুলা থাকে হেতু স্লিম কাট সহায় কৰে আৰু যদি মুখখন বেছি স্লিম হয় হেতু ফুলাৰ কাট হেল্প কৰে এতিয়া মই ভালকে ব্লেন্ড কৰি লৈছো ব্লেন্ডিংটো ওপৰত বেছি গুৰুত্ব দিব যদি আপুনি ভালকৈ মেকআপ খিনি ব্লেন্ড কৰিব জানে তো ডেফিনেটলি আপোনালোকৰ মেকআপটো ফ্ললেস হবই হ'ব এতিয়া মই নাকটো অকমান জুঙা কৰি লৈছো আমি যেতিয়া এবোৰ শেপ দি লম আমাৰ মেকআপটো ভালকে স্পষ্টকৈ দেখা যায় এতিয়া মই বেক কৰি লৈছো লুজ পাউডাৰ সহায়ত এইগিটা স্টেপ আপোনালোকে ফলো কৰিব ডেফিনেটলি ৰিজাল্ট পাব আৰু যদি আপোনালোকৰ ইয়াৰ কিছুমান বস্তু নাই কোনো আপোনালোকে স্কিপ কৰিব পাৰে কোনো ডাঙৰ কথা নহয় এতিয়া মই লিপষ্টিকে লগাইছো লিপষ্টিক দি মই অকমান গালখন গুলপীয়া কৰিছো মই আজি ব্লাছ ইউজ কৰা নাই লিপষ্টিককে মই ব্লাছ হিচাপে ইউজ কৰি লৈছো আৰু ধুনিয়াকৈ ব্লেন্ড কৰি লৈছো দুইফালে যদি আপোনালোকে ভালকে ব্লেন্ড কৰে আপোনালোকে ডিফাৰেন্সটো সম্পূৰ্ণকে ধৰিব পাৰিব মই আকৌ কৈছো আপোনালোকৰ যদি ব্ৰাছ নাই কোনো প্ৰবলেম নাই ব্লেন্ডাৰ ইউজ কৰিব ব্লেন্ডাৰ নাথাকিলেও আপোনালোকে আঙুলি সহায়টো যদি ভালকে ব্লেন্ড কৰিব পাৰে এটোই একদম সমানে কাম দিব এতিয়া মই আইব্ৰোজটো ফিল কৰি লৈছো মই যিমান দেখিছো প্ৰায় মানুহে আইব্ৰোজটো ফিল নকৰে কিন্তু আইব্ৰোজটো ফিল কৰিলে কি হয় জানে আমাৰ মুখখন আৰু ধুনিয়া লাগে এতিয়া আপুনি চাব মই এটা সাইডে আইব্ৰোজ ফিল কৰা নাই এটা সাইডে মই আইব্ৰোজ ফিল কৰিছো ডিফাৰেন্সটো আপোনালোকে সম্পূৰ্ণ ধৰিব পাৰিব এয়া দেখিছে এতিয়া মই আকৌ কনসিলাৰ লৈ মই আইশ্যাডো এপ্লাই কৰিম তাৰ কাৰণে মই কনসিলাৰ দি মই বেসটো বনাই লৈছো আৰু ইয়াৰ পাছতে মই আইশ্যাডো এপ্লাই কৰিম আজি মই আই লুকটো একদম সিম্পল এণ্ড সাটল ৰাখিছো ইয়াৰ পৰা মই এটা অৰেঞ্জ কালাৰ আইশ্যাডো কালাৰ পিক কৰি আৰু মই ব্লেন্ড কৰি লৈছো আৰু ইয়াত মই এটা ব্ল্যাক আইশ্যাডো এজে আমি যেনেকৈ আইলাইনাৰ লগাও তেনেকৈ লগাই মই জাস্ট ব্লেন্ড কৰি লম আৰু ইয়াত মই অকমান সিমাৰি কাম কৰিম এই আইশ্যাডো লুকটো আপোনালোকে ৰাতি আৰু দিনত দুইটাতে ক্ৰিয়েট কৰিব আমি ইমান বেয়া নেদেখে ভাল দেখে মানে সাটল হয় আৰু কিয়নো মই মেকআপ লুকটো বিগিনাৰ্স কাৰণে ক্ৰিয়েট কৰিছো ইজি হৈ যায় ইয়াতো মই একে কৈছো আপোনালোকে ব্লেন্ডিংৰ ওপৰতে গুৰুত্ব দিব লাগিব আৰু মই এটা জাস্ট অকমান সিমাৰ ইউজ কৰিছো জাস্ট লুকটো অকমান ড্ৰামেটিক দেখাইছো তাতকে বেছি মই কৰা নাই
এতিয়া মই আকৌ দেখিছে অকণমান ব্লেক আই শ্বেডো মই জাষ্ট ইনাৰ কৰ্নাৰত এপ্লাই কৰি লৈছোঁ এইটো দেখিলে কি হয় আমাৰ আইজটো টোটেলি ডিফাৰেঞ্চটো পোৱা যায় বেছি পপ আপ হৈ যায় আৰু ইয়াত মই হাইলাইটাৰ লগাই লৈছোঁ আৰু মই কাজল মই বনাই লোৱা হয় এইটো সেইকাৰণে মই অকণমান কাজলো এপ্লাই কৰি লৈছোঁ কাজলটো এপ্লাই কৰাৰ পাছত এটা কথা মন ৰাখিব যাতে কাজলখিনি খুব তললৈ বিয়পি নাযায় সেইকাৰণে আপোনালোকে জাষ্ট এনেকৈ ব্লেন্ড কৰি ল'ব পাৰে যদি ব্ৰাছ আছে ব্ৰাছ দি অকণমান ব্লেক কালাৰ আই শ্বেডো লৈ জাষ্ট ধুনীয়াকৈ ব্লেন্ড কৰি ল'ব পাৰিব এতিয়া মই অকণমান হাইলাইটাৰ লগাই লৈছোঁ হাইলাইটাৰ মই ব্লেণ্ডৰ সহায়ত লগাওঁ বেছটো আৰু ইয়ে মোৰ ফাইনেল লুক যদি ভিডিঅ'টো ভাল লাগিলে লাইক এণ্ড শ্বেয়াৰ কৰিব আৰু ডেফিনেটলি আপোনালোকে এইটো লুক ক্ৰিয়েট কৰিব ঠিক আছে